বিশ্বাস শেষ হৈ গ'লে যিমান গভীৰ বন্ধুত্ব হ'লেও বিচ্ছেদ হ'বলৈ বেছি পৰ নালাগিব। বিশ্বাস সকলোকে কৰিব নালাগে, কাৰণ কেতিয়াবা নিজৰ জাতিৰেও জিভা কামোৰ খায়। অভিযোগ শেষ, অধিকাৰ শেষ, তথাপিও কিছুমান মানুহৰ প্ৰতি মৰম ভালপোৱা শেষ নহয়। মৃত্যু আৰু ভালপোৱা দুয়োটাই গম নিদিয়াকৈ আহে। ভালপোৱাই লৈ যায় মন আৰু মৃত্যুৱে লৈ যায় জীৱন। সম্পৰ্কবোৰ কেতিয়াও মৰি নাযায়, মানুহে ইয়াক মাৰি পেলায়, কেতিয়াবা ভুল কৰি, কেতিয়াবা খং কৰি। দুখ তেওঁহে বেছি পায়, যিয়ে আনৰ দুখ বুজিব চেষ্টা কৰে। গঢ় বুলি সম্পৰ্কটো গঢ়িব নোৱাৰা, মনৰ মিলন থাকিলেহে সম্পৰ্ক সৃষ্টি হয়। সম্পৰ্ক লাগিলে যিয়ে নহওক কিয়, এজনে আনজনৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰিলেহে সম্পৰ্কটো ধৰি ৰখাত সহজ হয়। দূৰত থাকিও নেদেখাজনৰ ওচৰত তোমাৰ ভালপোৱাৰ বাবে প্ৰাৰ্থনা কৰাজনেই প্ৰকৃত আপোন। অনুমান কৰি কাকো বেয়া বুলি নক'ব, কাৰণ আপোনাৰ অনুমানে কাৰোবাৰ মনত আঘাত দিব পাৰে। আনৰ লগত সুখী হৈ থকা জনৰ বাবে নিজে কেতিয়াও দুখী অনুভৱ নকৰিব। এজনৰ ওপৰত আনজনৰ বিশ্বাস থাকিলে সকলো সম্পৰ্কই সফলতা অৰ্জন কৰিব পাৰে। বিশ্বাসৰ যোগ্য বুলি ভাবিব পৰা ক্ষমতা থাকিলেহে বিশ্বাসীজনক পোৱা যায়। যি পাইছা তাক নেহেৰুৱাবা, যি হেৰাই গৈছে তাক বিচাৰি নুফুৰিবা, আৰু যি পোৱা নাই সেয়া তোমাৰ ভাগ্যতে নাছিল বুলি ভাবি জীৱনটো আগবঢ়াই নিয়াজনেই প্ৰকৃত মানুহ। জীৱনত এনেকুৱা বন্ধু বনোৱা, যিজনে আইনা আৰু ছাঁৰ দৰে থাকে, কিয়নো আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁয়ে কেতিয়াও তোমাৰ পিছ নেৰে। শাসন তেওঁকহে কৰা যায়, যাক বহুত বেছি অন্তৰৰ পৰা ভাল পোৱা হয়। মানুহে কেতিয়াও অকলে থাকিব নিবিচাৰে, কল্পনাত হ'লেও কোনোবা এজন কাষত থকাটো বিচাৰে, আৰু এইটো সকলোৱে জানে যে কল্পনাত অকল আপোনজনেই বাস কৰে। জীৱনৰ যিকোনো কঠিন পৰিস্থিতিত মুখত হাঁহি বিৰিঙাই থাকিব পৰাটো ভগৱানৰে আশীৰ্বাদ। এটা কথা মনত ৰাখিব, জীৱনত আপুনি যাক যিমান কষ্ট দিব, আপুনি তাৰ দুগুণ কষ্ট পাব। সেইটো আজি হওক বা কালিয়েই হওক। তুমি তেওঁৰ কথা চিন্তা কৰিবলৈ এৰি দিয়া, তেওঁ তোমাক আঘাত দিবলৈ এৰি দিব। তুমি পাৰিলে আপোন কৰি ল'বা, নোৱাৰিলে আগতে এৰি দিবা, কিন্তু সপোনবোৰ দেখুৱাই মাজবাটতে এৰি নিদিবা। সুখ দুখ, হাঁহি কান্দোন, পৰ আপোন, সপোন দিঠক, ধনী দুখীয়া, এয়াই হ'ল মানুহৰ জীৱন।